বাৰ্ণালী ব্লগছলৈ মই সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ আৰু এতিয়া বাজিছে ৰাতি 9টা মই আজি এতিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ এয়া পাকঘৰলৈ আহিছোঁ এয়া আমাৰ সৰু আইতাই কিবা কিবি বনাইছে খানা বনাইছে ৰাতি ৰাতি সাজটো আমাৰ সৰু আইতাই বনাই সৰু আইতা আৰু বন্ধাকবি আৰু কি বনাব কি কাটি থৈছে আচ্ছা পানী তিয়াই থৈছে নেকি ओके এটা আঙুৰ খাই দিওঁ দেই পকা বজাটা নম এয়া নেক্সট ডে মৰ্নিং কালি ৰাতি ভিডিঅ' বনোৱা নহ'ল এয়া দাদা আহিছে ৰাতিপুৱা ঘৰলৈ তিনিচুকীয়াৰ পৰা এয়া জেৰি দেখিছে জেৰি একদম দাদা আহিলে একদম ক'ব নোৱাৰা হৈ যায় খেলিছে এয়া দেখিছেনে আইতা ষ্ট্ৰবেৰী পুলি ৰুইছে দাদাই লৈ আনিছে পুলিটো এয়া এটা ৰুব ষ্ট্ৰবেৰী লাগিলে পূৰা খাম দেখাম দেই আপোনালোকক এয়া মই দাদাৰ লগত বজাৰ আহিলোঁ দেওবাৰ বজাৰ আমাৰ নামৰূপত এয়া বজাৰলৈ আহিলোঁ কিবা কিবি কিনিবলৈ কচু ঢেকীয়া জাতিলাও এইবোৰতো ওলাইছে আৰু এয়া দাদাই লৈছে তেতেলী গৰম দিনত খাব মজা লাগে তেতেলী এয়া বাকী চব্জিবোৰ ওলাইছে আৰু এইকেইটা চাওকচোন ককাই ভাইক দুয়োটা শুই আছে বেচেৰাকেইটা আজি গ'ল আৰু এয়া মাছ ল'ম সৰু সৰু মাছ আইতাই খাই ভাল পায় সেইকাৰণে মাছ ল'ম আৰু এয়া খাৰু চেণ্ডেল আৰু এয়া আমি কোমল চাউল ল'ম জলপান খাবলৈ ৰাতিপুৱা এয়া আহি দেখিছেনে ঘৰ আহি নাপালোঁ বা আগতে আমি এইটো কি কয় ৰবাব টেঙা কাটিছোঁ খাবলৈ ডাইৰেক্ট আমি বা ঘৰত সোমাই ৰবাব টেঙা খাই মেলি ঘৰলৈ আহিম আৰু এয়া দেখিছেনে ঘৰলৈ আহি পূৰা কামত লাগি গৈছোঁ এয়া মাছ বাচিছোঁ সৰু আইতাৰ লগত পিছফালে চিঞৰি আছে এয়া মই ব্ৰইলাৰ মাংস অকণমান সৰুকৈ কাটি লৈছোঁ কাৰণ মই অকণমান বেলেগ কিবা এটা বনাম শুকানকৈ সেইকাৰণে অলপ ডাঙৰ হৈছে কাৰণে অলপ কাটি লৈছোঁ জেৰিয়ে মানে কেনেকুৱা কৰি আছে মাংস দেখি কি বহি দিছে আজি খানা চাওঁ মাটি দাইল এয়া মই কেৰাহী পাতিলোঁ তেল দি দিছোঁ বেছি তেল নালাগে অকণমান তেল হ'লেই হ'ব কাৰণ মই অকণমান ড্ৰাইকৈ খাব বিচাৰিছোঁ ব্ৰইলাৰ মাংসটো ব্ৰইলাৰ মাংসখিনি দি দিলোঁ এতিয়া মই ইয়াক অকণমান দেৰি ভাজিম কাৰণ ইয়াৰ পানীটো ওলাব পানীটো নুশুকোৱালৈকে ইয়াক মই ভাজি থাকিম এইফালে আইতাই বনাইছে বেতগাজ ভাজি খাব লাগে আইৰণ আছে বুলি কয় নাজানো কিন্তু ভালে লাগে খাই এয়া চিকেনৰ পানীটো অলমষ্ট শুকাই গৈছে ইয়াতে মই জলকীয়া গুড়ি অকণমান দি দিওঁ কালাৰৰ কাৰণে আৰু এতিয়া 10 মিনিটমান ভাজি লওঁ আৰু অলপ ইয়াতে মই গাজৰ দি দিলোঁ ইয়াতে এতিয়া কেপচিকামখিনি দি দিম আৰু বিলাহীখিনি দি দি পিঁয়াজখিনি দিকে দি পিনে এতিয়া মই অলপ 10 মিনিটমান ভাজি আৰু হৈয়ে যাব অকণমান চয়া চচ দি দিম কালাৰৰ কাৰণে চয়া চচ অকণমান দি দিওঁ তাৰপৰা হৈ যাব এতিয়া সেয়া হৈ গ'ল ইয়াতে অকণমান পিঁয়াজ দি দিওঁ আৰু অকণমান ধনিয়া দি দিছোঁ বাছ হৈ গ'ল আৰু এয়া মই দাদাক টেষ্ট কৰাবলৈ অকণমান লৈ গৈছোঁ কেনেকুৱা হৈছে এয়া মই মাছ ফ্ৰাই কৰি লওঁ মাছ ফ্ৰাই এয়া আমাৰ ভাত ৰেডি হৈ গ'ল দেখিছেনে কিমান ধুনীয়াকৈ সজাই দিছোঁ দাদা একদম ৰজাৰ দৰে খাব দাদাই গাইজ ভাত খাই হৈ গ'ল এয়া এটা খাই আছে ভাত খাই হৈ গ'ল মই আজি বিশেষ ভিডিঅ' বনাব নোৱাৰিলোঁ কাৰণ এতিয়া আমাৰ ঘৰত আলহী আহিছে মই ভিডিঅ'টো ইয়াতে হেক কৰিব লাগিব নেক্সট ভিডিঅ' মই আপোনালোকক ভাল কিবা কিবি দেখাম কিন্তু আজিকালি মই ইয়াতে হেক কৰিছোঁ আৰু যদি চাই ভাল পালে ভিডিঅ'টো তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেন্তে আজিকালি বাই বাই